তিনিটা কথা কাৰো আগত প্ৰকাশ নকৰিবা। প্ৰথম, তোমাৰ সফলতাৰ আঁৰৰ ৰহস্য, চিক্ৰেট অফ ইয়'ৰ ছাকচেছ। যদি তুমি তোমাৰ সফলতাৰ আঁৰৰ ৰহস্যৰ বিষয়ে আন কাৰোবাৰ আগত প্ৰকাশ কৰা, তেতিয়া তেওঁ তোমাক অনুকৰণ কৰি সেই একে কামকে কৰিব। আৰু যদি তেওঁ কিবা কাৰণত অসফল হয়, তেতিয়া তেওঁ তোমাকে দোষ দিব যে তুমি তেওঁক সঁচা কথাটো কোৱা নাই। তেওঁ নুবুজিব যে সফল হোৱাৰ তোমাৰ যিখিনি সামৰ্থ্য আছে, তেওঁৰ তাত সেইখিনি নাই। সেইকাৰণে তুমি জীৱনত কেনেকৈ সফল হৈছা এই বিষয়ে কাৰো আগত প্ৰকাশ নকৰিবা। দ্বিতীয়তে, তোমাৰ জীৱনৰ সমস্যাৰ বিষয়ে কাৰো আগত প্ৰকাশ নকৰিবা। ড'ন্ট শ্বেয়াৰ ইয়'ৰ প্ৰব্লেমছ। আমাৰ সমস্যাবোৰৰ বিষয়ে আন কাৰোবাৰ আগত আলোচনা কৰিলে আমি অলপ সময়ৰ কাৰণে হ'লেও সকাহ অনুভৱ কৰোঁ। কিন্তু কিছুমান মানুহে তোমাৰ সমস্যাটোৰ সমাধান কৰি নিদিয়ে, বৰঞ্চ আৰু বঢ়ায়হে। আচলতে 20% মানুহে তোমাৰ কি সমস্যা হৈছে তাক লৈ কোনো ধৰণৰ মূৰ নুসুমায়। 70% মানুহে তুমি সমস্যাত পৰা দেখি সুখহে অনুভৱ কৰিব আৰু বাকী 10% মানুহেহে তোমাৰ কেয়াৰ কৰিব। সেইকাৰণে তোমাৰ সমস্যাৰ বিষয়ে কাৰোবাক জনোৱাৰ আগতে এবাৰ নিজে ভালকৈ চালি-জাৰি চাই ল'বা যে তোমাৰ সমস্যাৰ বিষয়ে তোমাৰ সন্মুখৰ ব্যক্তিজনক জনোৱা উচিতনে। তৃতীয়তে, কেতিয়াও তোমাৰ সপোনৰ বিষয়ে কাৰো আগত প্ৰকাশ নকৰিবা। নেভাৰ শ্বেয়াৰ ইয়'ৰ ড্ৰিম। যদি তুমি তোমাৰ জীৱনৰ লক্ষ্য নিশ্চিত কৰিছা, তেতিয়াহ'লে সেয়া কাৰো আগত প্ৰকাশ নকৰিবা। সেয়া তুমি তোমাৰ নিজৰ মাজতে ৰাখিবা। যদি তুমি তোমাৰ লক্ষ্যৰ বিষয়ে আনৰ আগত প্ৰকাশ কৰা, তেতিয়াহ'লে তেওঁ তোমাক তেওঁৰ মতামত জনাব। কিন্তু তেওঁলোকৰ চিন্তাধাৰণা তোমাৰ লক্ষ্যৰ প্ৰতি বেলেগো হ'ব পাৰে, কাৰণ সকলোৰে চিন্তাধাৰণাবোৰ বেলেগ বেলেগ হয়। আৰু যেতিয়া তুমি বেলেগৰ মতামত শুনিবা, তেতিয়া তুমি দমোজাতহে পৰিবা যে তুমি তোমাৰ লক্ষ্যক লৈ কি কৰা উচিত।